নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক কমেণ্ট ছেকশ্যনত সুধি আছিল যে যি B.Ed 1 year প্ৰগ্ৰেমৰ কথা চলি আছে সেই B.Ed 1 year প্ৰগ্ৰেমটো কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেনেদৰে ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব বা কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই আচলতে প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব পাৰিব বা কোনসকল ছাত্ৰ ছাত্ৰীয়ে B.Ed 1 year কোৰ্ছ কৰিব পাৰিব সেই সম্পৰ্কতে আজি আমাৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে গতিকে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ তোমালোকৰ বাবে আৰু সেইবাবে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে যদি তোমালোকৰ কিবা কামত আহে বুলি ভাবা তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ জনাবা বুলি আশা কৰিলোঁ এতিয়া আমাক ছাত্ৰ ছাত্ৰীসকলে আটাইতকৈ বেছিকৈ কৰা প্ৰশ্নটো আছিল যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে আচলতে এই B.Ed 1 year প্ৰগ্ৰেম যি আছে প্ৰগ্ৰেমত আচলতে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব বা এই প্ৰগ্ৰেমটো আচলতে তেওঁলোকে পঢ়িব পাৰিব সেই সন্দৰ্ভত যদি ক'বলৈ যাওঁ এতিয়া তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 4 year আণ্ডাৰ গ্ৰেজুৱেট যি প্ৰগ্ৰেম সেই প্ৰগ্ৰেমত তোমালোকে পঢ়ি আছা বা তোমালোকে যি 4 year প্ৰগ্ৰেম আছে আণ্ডাৰ গ্ৰেজুৱেটৰ সেই প্ৰগ্ৰেমটো যদি কমপ্লিট কৰা তোমালোকে এলিজিবল হ'বা 1 year B.Ed প্ৰগ্ৰেমৰ কাৰণে আৰু ইয়াৰ লগতে যিসকলে 3 বছৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত পঢ়িলে আৰু লগতে তেওঁলোকে যদি 2 বছৰ PG কৰি আছে বা তেওঁলোকে PG কমপ্লিট কৰিলে সেইসকল ষ্টুডেণ্টটো আচলতে যি B.Ed 1 year প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমৰ কাৰণে এলিজিবল হ'ব এতিয়া আমাৰ B.Ed যি 1 year প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমটোৰ কাৰণে আচলতে যি 4 বছৰীয়া যি আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম বা 4 বছৰীয়া যি ডিগ্ৰী কোৰ্ছ সেই কোৰ্ছটো আচলতে কম্পালচৰি হয় আৰু সকলোৱে এইটো কৰিব লাগিব যদিহে তেওঁ B.Ed 1 year প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব বিচাৰে বা সেই পঢ়িব বিচাৰে কিন্তু তোমালোকে যদি 3 বছৰ কৰা 3 বছৰ যি ডিগ্ৰী কোৰ্ছ আছে সেই কোৰ্ছটো কৰা লগতে যদি 2 বছৰীয়া PG কৰি থৈছা তেনেহ'লে তোমালোকে আচলতে কি হয় এই 1 year প্ৰগ্ৰেম আছে এই প্ৰগ্ৰেমত তোমালোকে মানে পাৰ্টিচিপেট কৰিব পাৰিবা বা পঢ়িব পাৰিবা এতিয়া আচলতে কেনেধৰণে আচলতে অনলাইন যিটো এপ্লাই প্ৰচেছ সেই প্ৰচেছটো আৰম্ভ হয় এই কথাটো দুটামান মই কথা ক'বলৈ বিচাৰিছোঁ যে তোমালোকে জানাই যে B.Edৰ কাৰণে আচলতে এটা এণ্ট্ৰেঞ্চ পতা হয় যিটো 2 বছৰীয়া প্ৰগ্ৰেম তাৰ বাবে আচলতে এটা প্ৰত্যেকখন ইউনিভাৰ্চিটিয়ে নিজাকৈ এটা কমন এণ্ট্ৰেঞ্চ টেষ্ট পাতে কিন্তু এই যি 1 year প্ৰগ্ৰেম কোৰ্ছ আছে সেই কোৰ্ছটো আচলতে নেশ্যনেল লেভেলত এটা এণ্ট্ৰেঞ্চ পতা হ'ব যিটো NTA কণ্ডাক্ট কৰিব আৰু এই যি এণ্ট্ৰেঞ্চ আছে এই এণ্ট্ৰেঞ্চৰ যিসমূহ ডেট বা যিসমূহ নটিফিকেশ্যন আচলতে মাৰ্চ মাহতে বা এপ্ৰিল মাহত ওলোৱাৰ সম্ভাৱনাটো আছে গতিকে যিসকল ছাত্ৰ ছাত্ৰী আচলতে আগ্ৰহী 1 year B.Ed প্ৰগ্ৰেমৰ কাৰণে তোমালোকৰ যি প্ৰিপেৰেশ্যনসমূহ এই প্ৰিপেৰেশ্যনসমূহ এতিয়াৰ পৰা ভালদৰে চলাই যোৱা তেতিয়া তোমালোকে যেতিয়া নটিফিকেশ্যন আহে আমাৰ চেনেলত পোনপ্ৰথমে পাবা আৰু যদি এতিয়া আজিৰ ভিডিঅ'টো আচলতে যদি তোমালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা যিমান পাৰা সিমান আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগৰ যিসমূহ ভিডিঅ' আহিবলগীয়া আছে সেইসমূহ তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা যাতে সেই ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ অতি সোনকালে তোমালোকে পাব পাৰা আৰু ভৱিষ্যতে আৰু এটা ভিডিঅ'ৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ